প্ৰথমবাৰৰ বাবে মোক গাইডই আগবঢ়াই দিছিল যে তই তৰ্কপ্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু সেইটোৱে মোৰ জীৱনৰ সকলোতকৈ এটা পৰিৱৰ্তিত এটা মানে মোৰ জীৱনৰ এটা পইণ্ট আছিল সেই দিনটো যিদিনা মই তৰ্কপ্ৰতিযোগিতা কৰিছিলোঁ তাৰপিছত মই আমাৰ সাহিত্য সভাত শ্ৰেষ্ঠ জাতি হ'বলৈ সক্ষম হৈছিল বাইদেউ আপোনাৰ মোৰ মনত পৰিছে বাইদেউ আন্ত মহাবিদ্যালয়ত যেতিয়া আমাৰ কলেজ সপ্তাহ চলি আছিল তৰ্ক কৰি থাকোঁতে আপুনি এনেকৈ কলেজ পৰিদৰ্শন কৰিব গৈছিল মই ভিডিঅ' দেখিছোঁ আপোনাৰ সেইটো আপোনাক মই এদিনলৈকে কোৱা নাই এই কথাটো আপুনি আহি থবতে মোৰ মাজতে আপুনি 5 মিনিটৰ কাৰণে ৰৈ পেলাই মোৰ কথা শুনি আছিল আপুনি তো সেই অনুভৱটো মোৰ কাৰণে কিমান ডাঙৰ মোৰ কথা শুনি পেলাই আপুনি 5 মিনিট আপোনাৰ বহুমূলীয়া সময় মোৰ কাৰণে উপভোগ কৰিছিল তো মনত পৰিছে বাইদেউ মই যেতিয়া কলেজত বহুত কিবা ঘৰুৱা সমস্যাৰ বাবে কলেজ আহিব পৰা নাছিলোঁ বহুত দিনৰ মূৰত আপুনি যেতিয়া কলেজত আহিছিলোঁ আপুনি খং কৰি মোক মাত নিদিয়াকৈ গুচি গৈছিল তো মই পিছে আপোনাৰ গোটেই কলেজখন ঘূৰি ফুৰিছিলোঁ তাৰপিছত যেতিয়া সময় লৈ তই কিয় এনেকৈ আনন্দ এনেকুৱা কথা নহ'লে বাহিৰত ৰাতিৰ পৰা কলেজত আহি তো ইমান মানে মানুহ ক্ষমা কৰি দিব পৰা এটা বাইদেউৰ যি ব্যক্তিত্ব সেইটো তো মনত পৰিছে এই লাইব্ৰেৰী হিয়েৰাৰ্চিৰ বিদায় সভাখনৰ বাইদেৱে কৈছিল তো আজিৰ এই বিদায় সভাখনত তুমি বৰদেউতাৰ ইমান ফোন কৰালা তো মোৰ বিদায়ৰ দিনাখন দেখিম নহয় তুমি মোক কেনেকৈ ফোন বাইদেউ মনত পৰিছে নে তো আজি মই আপোনাক ফোন কৰিব নিবিচাৰোঁ বাইদেউ আপোনাৰ আজি হাঁহিটো মই বিদায় দিব বিচাৰোঁ আৰু জীৱনত আৰু বহুত স্মৃতি আপোনাৰ লগত জড়িত আছে এতিয়া বৰ্তমান আপনার আইডিয়া জীবন সময় হোক আপনার আরেকটু কামনা করি আপনারা এই ফোন করার সময় যদি আপনার স্মৃতি এটা মই লৈ আহিছো তো আপনার